ৰাসলীলা সহযোগ কৰিছে এবাৰ মাথো কোৱা হ'ব ৰাসলীলা তুমি কোৱা না কিবলগীয়া হৈছে আৰু আনক ঠগিবও নোখোজো কষ্ট দিবও নোখোজো এইবোৰ তোমাক কোনে সোমাইছে মাথাত কোনোৱে সোমোৱা নাই নিজৰ মগজু এটা আছে নহয় ভাবকচোন আনৰ বেয়া বিচাৰি বিচাৰি আমাৰ আজি কি অৱস্থা মই দিয়া পইচাটোৰে দাদাই কোৱাৰ দৰে ব্যৱসায়টো আৰম্ভ কৰক আমি কেনেকৈ চলিব পাৰিম কিন্তু মালবিকা খিনে যেটো ভাবিছে মই ভাবতো বাদ দিয়ক দাদা মালবিকাই যেটো কৈছে সেইটোকে হ'ব সেইটো হ'ব সেইটো আপুনি কি অপৰামিখন কৰি আছে তাই মন ডক্টৰৰ সৈতে বিয়া হোৱা আৰু মোৰ সিদ্ধান্ত ASR লৈ হিমুনক বিয়া দিয়া তাই হুকটো জৰুৰী নে আপোনাৰ জেদটো জেদ এইটো মোৰ জেদেই আৰু নহলে কি এছাচাই ক'লে আৰু আপুনি লগে লগে ভাবি ল'লে চাৰলকে বিয়া দিম কি ভুলটো ভাবিলো আমাৰ ঘৰ দৰে ছোৱালীয়ে ASR দৰে ল'ৰা পোৱাটো ভাগ্যৰ কথা ডাক্তৰ পোৱাটো এনে নকৰে তই কচোন নকওঁ কেলে ডাক্তৰে মোলৈ সন্দেহ কৰে নে নকৰে এছাই চাৰৰ লগত সন্দেহ কৰাটো ভুল নহয় বুলি প্ৰমাণ হ'লতো এতিয়া তেতিয়ালৈকে ASR তোক বিয়া কৰিব খুজিছিলে বুলি কাকো কোৱা নাছিলে তেতিয়াই ডাক্তৰে সন্দেহ কৰিছিল মোৰ লগত কথা পাতি আমাৰ ঘৰৰ পৰিৱেশটো জানি তোক বিয়া দিব খুজিলে তেওঁ বিয়া কৰিব পাৰিব বুলি কৈছিল মই তেওঁলৈ বিয়া নহওঁ হ'ব লাগিব বিয়া আপুনি মইনাক জোৰ কৰি বিয়া দিব ইহঁতে নিজৰ মতে বহুত কৰিলে আৰু নহ'ব এতিয়াৰ পৰা মোৰ মতে হ'ব শুনিলি নহয় যদি তহঁতৰ মতে কৰিব খুজিছ তেনে এতিয়াও কৰিব পাৰ মোৰ চিতাৰ কাৰণে কাঠ বাহ গোটাই লওঁ ৰহ মোক চিতাত উঠাই দি তহঁতে যি মন যায় কৰি থাক কি চাহ বকি নেকি আপুনি মালবিকাৰ লগত যদি তৰ্ক কৰিলোহেঁতেন তেতিয়াহ'লে মালবিকাৰ আমাৰ প্লেনটো জানি বেলেগৰ ঘৰত কৈ দিবলৈকো আছে সেইকাৰণে তাইৰ কথাত ভয় ভৰ দিলো মই তোমাৰ চকুৰ টিপতেই গম পালো নহয় এইটো লওক 1000 আছে যাওক দি দিব 1000 কৰিবনে এইটো এডভান্স পিছত আৰু দিম বুলি ক'ব ৰেটটো চিঙি লোৱাই ভাল আছিল এতিয়া টোটেল 5000 বুলি ক'ব মোৰ মতে নকৰিব নেকি কাৰণ সি পুলিচৰ ওচৰলৈকোতো দৌৰিব লাগিব তাতকে আৰু নোৱাৰিম বুলি ক'ব হ'ব যাওক কোনেও যাতে ঘনক্ষৰেও গম নাপায় হেৰা বৰটোৰ বাবে চব কৰি মই উঠিম টেনশ্যন নল'বা এইটো এতিয়া তোমাৰ কামেই হৈ থকা নাই আকৌ এইটো মোৰো কাম যাওক ৰথিন বৰা নহয়নে হয় আপোনালোকৰ ঘৰলৈকে গৈ আছে আমাৰ ঘৰলৈ কিয় কথা অলপ আছে পাব আহক গাড়ীত বহক ছাৰ কওক কি চিনি পাওঁ তেখেতকে কেছটো দিছিলোঁ কিন্তু হঠাৎ নোহোৱা হ'ল হ'ব হ'ব থেংক ইউ ছাৰ
আহিছে চাগে ছাৰ হ'ব হঠাৎ আমাৰ ঘৰলৈ অহাৰ কাৰণটো নুবুজিলো উকিল মানুহৰ ঘৰলৈ কিয় আহে কেছৰ বাবে তাকেইতো আৰু কিবা বুজাব লাগিব মেডাম এইটো অভিৰ চাৰ্টিফিকেট চাবলগীয়া হ'ল কিয় আচলতে চোকা ল'ৰাই কিবা ক্ৰাইম কৰিলে প্ৰমাণ গোটাবলৈ সুবিধা হয় এডুকেশ্যন লাইনটো ভালেই আছিলে দেখোন মাষ্টাৰ্ছ কিয় নকৰালে মোৰ কাৰণে তাৰ জীৱনটো ধ্বংস হ'ল ডিগ্ৰী পাছ কৰালৈকে সি কাৰো লগত তৰ্ক কৰা নাছিল শান্ত স্বভাৱৰ আছিল হঠাৎ সলনি হোৱাৰ কাৰণটো কিবা কাহিনী আছে নেকি কাহিনী আপোনাৰ সন্মুখতে আছে এইজনা কেছটো আপোনাৰ ফালে টানি আনিবলৈ বাধ্য গতিকে সেইদিনা কি হৈছিলে মোক সকলোখিনি খুলি কওক এখেতৰ ভাইটিও বাচিব আৰু আপুনিও বাচিব কেতিয়া আহিবা মানে সেয়া এবাৰ